আজি আমি সফলতা আৰু বিফলতা লৈ ইমানেই যুঁজি আছোঁ যে জীৱনৰ পৰা সুখ শান্তি কেতিয়া আঁতৰ হৈ গ'ল ক'বই নোৱাৰোঁ। পাহৰি গ'লোঁ হাঁহিবলৈ, জীৱনৰ বাটত মাথো আগবাঢ়ি আছোঁ। জীৱনত ভাল বেয়া সময় দুয়োটাই আহে, দুখৰ পিছত সুখ আহিবই। সেয়ে ইমান চিন্তা নকৰি জীৱনটো অলপ এনজয় কৰি লোৱা। ভৱিষ্যতত যাতে পাষ্টৰ কথা ভাবি পস্তাব নালাগে। যেতিয়া হাঁহিবা অন্তৰ খুলি হাঁহিবা, কাৰোবাক দেখুৱাবলৈ নহয়। কাৰণ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটোৱে হ'ল জীৱন।